দৰ্শকসকল, আজি মই মুৰ্গীৰ ব্ৰইলাৰ মাংস বনাবলৈ আৰম্ভ কৰিছোঁ। আজি মই ব্ৰইলাৰ মাংস দি ভাত খাম বুলি ভাবিছোঁ। আপোনালোকে এয়া চাই থাকক। প্ৰথমতে মই কেৰাহীত তেল দিলোঁ। তেলখিনি এতিয়া পকিবলৈ চুৰু কৰিছে। তাতে মই প্ৰথমতে জলকীয়া দিলোঁ, কেঁচা জলকীয়া দিলোঁ। তাতে নৰসিংহ পাত দিলোঁ। তাৰপাছত ইয়াত অকণমান চেনি দিলোঁ। চেনি দিলে পিঁয়াজৰ কালাৰটো বেলেগ হয়, ৰঙা হয়। পিঁয়াজখিনি অলপ ভাজি ৰাখোঁ। এয়া হৈছে জলকীয়া গুড়ি, এয়া আছে গৰম মছলা, ধনিয়া পাউডাৰ, গৰম মছলা আৰু জিৰা, এইটো আদাৰ পেষ্ট। এই গোটেইখিনি ইয়াত মিলাই দিম। পিঁয়াজখিনি অলপ ৰঙা হ'ব লৈছে। ইয়াত হালধি দিম। আদা আৰু ৰচুনৰ পেষ্টটো ঢালি দিম। তাৰপাছত এয়া দিছোঁ জিৰা, এয়া আছে ধনিয়া। এই সকলোখিনি একেলগে দি দিম। মছলাৰ পেষ্টটো বনাই লওঁ আগতে। এচামুচ হ'ব গোটেইবিলাক এতিয়া দি আছোঁ। ইয়াত অলপ পানী দিম। ইয়াত অলপ পানী দিম। পানী দি মছলাৰ পেষ্টটো হ'বলৈ দিম। তাৰপাছত ইয়াত অকণমান জলকীয়া পাউডাৰ দি কালাৰ কাৰণে জলকীয়া পাউডাৰটো দি দিম 1 চামুচ।
এতিয়া এই পেষ্টটো আমি বনাই লওঁ। মছলাৰ পেষ্টটো এতিয়া ধুনীয়াকৈ বনাই লওঁ। তাৰপাছত একেলগে নিমখ যিমান সোৱাদ অনুসৰি নিমখো দি লৈছোঁ। এতিয়া এইখিনি পেষ্টটো হৈ গৈছে, মই ইয়াত মাংসখিনি টুকি দি দিওঁ। সেইটো মাংসখিনিতে ইয়াত লৰাই এনেকৈ ভাজি থাকোঁ। তাৰপাছত এইখিনি অকণমান ঢাকি দিওঁ। এতিয়া মোৰ এই ব্ৰইলাৰ মাংসখিনি হৈ গৈছে, এই মাংসটো সিজি গৈছে। এতিয়া মই কেৰাহীৰ পৰা নমাওঁ। ইয়াত আলু চালু একো দিয়া নাই, অকল পিঁয়াজেদি বনাইছোঁ আৰু মছলা দি। এতিয়া চাওক কালাৰটো কি ধুনীয়াকৈ উঠিছে। মই এতিয়া ইয়াক নমাই দিওঁ আৰু ইয়াৰ জোলেৰে মই ভাত খাম আজি। চাই থাকক দৰ্শকসকল, এয়া চাওক কি ধুনীয়াকৈ এয়া চাওক দৰ্শকসকল, মোৰ মাংসৰ আঞ্জা হৈ গৈছে। মই এতিয়া ভাত খাম। আপোনালোকে চাই মোৰ এই চেনেলটো চাই ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু লাইক দিয়ক। বেল আইকনটো দবাই লাইক দিয়ক। কেনে হৈছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু এনেকৈ বনাই খাই চাবচোন। ধন্যবাদ।